ইয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন। উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে যে এই বাক্যটোৰ এক পদকীকৰণ কৰিলে কি হ'ব? এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। 21-30 বৰ্ষত সোধা হৈছিলে ডিএলএডৰ এক্সামত। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, কৃতজ্ঞ। অপশ্যন খটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। আৰু যিজনে উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে বা পাহৰি যায় তাক কোৱা হয় কৃতজ্ঞ। এতিয়াও মনত ৰাখিব, কেতিয়াবা কৰিব পাৰে। ঠিক আছে, এতিয়া আগুৱাই গৈছোঁ নেক্সট কুৱেশ্যনটোলৈ। এতিয়াকাৰ শব্দটোৰ শুদ্ধ সন্ধি বিচ্ছেদটো বাছি উলিওৱা। এই কুৱেশ্যনটো 2022ত সোধা হৈছিলে ডিএলএডৰ। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক, ইতি যোগ আকাৰ, ইত্যাকাৰ। ইয়াত অপশ্যন কটো শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন। অসমীয়া ভাষাত মৌখিক বা মৌলিক স্বৰধ্বনি কেইটা? এই কুৱেশ্যনটো 2026 চনৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয়। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, 8টা। অপশ্যন খটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। অসমীয়া ভাষাত স্বৰবৰ্ণ 11টা হ'লেও উচ্চাৰণ অনুযায়ী মৌলিক স্বৰধ্বনি বা যিটো মৌখিক স্বৰধ্বনি আছে কিয়া 8টা। ঠিক আছে, মনত থাকিব। পৰৱৰ্তী প্ৰশ্ন। তলৰ কোনটো শব্দ তদ্ভৱ শব্দৰ উদাহৰণ? এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়, 2026 সোধা হৈছিলে। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, 7। অপশ্যন খটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন। হাত দীঘল জতুৱা ঠাঁচটোৰ অৰ্থ কি? এই কুৱেশ্যনটো 2019-30 বৰ্ষত সোধা হৈছে। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, প্ৰভাৱশালী বা ক্ষমতা থকা। অপশ্যন খটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন। তলৰ কোনটো শুদ্ধ বানান? এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয়। অপশ্যন ক'ত দি আছে ভৌগোলিক, অপশ্যন ক'ত দি আছে ভৌগোলিক, আৰু অপশ্যন ক'ত দি আছে ভৌগোলিক, আৰু অপশ্যন ক'ত দিয়া আছে ভৌগোলিক। ইয়াৰ সঠিক উত্তৰটো কোনটো হ'ব? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, ভৌগোলিক। অপশ্যন খটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। পৰৱৰ্তী প্ৰশ্ন। অনিল শব্দটোৰ সমাৰ্থক শব্দ তলৰ কোনটো? এই কুৱেশ্যনটো 2018-24 বৰ্ষত সোধা হৈছে। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, বতাহ। অপশ্যন গটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। অনিল, পৱন এইবিলাক হ'ল বতাহ। আৰু মন কৰিবলগীয়া যে অনল, অনল মানে হৈছে অনল মানে হৈ যাব জুই, আৰু অনিল হৈ যাব বতাহ। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন। উত্থান শব্দটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দটো কি হ'ব? এই কুৱেশ্যনটো 2021 বৰ্ষত সোধা হৈছে। ইয়াৰ সঠিক উত্তৰটো হৈ যাব পতন। অপশ্যন ক'টো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। নেক্সট কুৱেশ্যন। যাৰ একো নাই এই বাক্যটোৰ বা এই শব্দটোৰ এক পদকীকৰণ কৰিলে কি হ'ব? এই কুৱেশ্যনটো 2026 বৰ্ষৰ ডিএলএডৰ এক্সামৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয়। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, অকিঞ্চন। অপশ্যন খটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। নেক্সট কুৱেশ্যন। তলৰ কোনটো দ্বিত্ব ব্যঞ্জনৰ উদাহৰণ? এই কুৱেশ্যনটো 2023 বৰ্ষত সোধা হৈছে। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, উচ্চ। ইয়াত অপশ্যন গটো শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন। অসমীয়া ব্যাকৰণত কাৰক কেই প্ৰকাৰৰ? এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয়। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ, 6 প্ৰকাৰৰ। ইয়াত অপশ্যন খটো শুদ্ধ উত্তৰ হৈ যাব। আৰু ক্ৰিয়াৰ সৈতে থকা সম্বন্ধ অনুসৰি কাৰক 6 প্ৰকাৰৰ, যেনে কৰ্তা, কৰ্ম, কৰণ, সম্প্ৰদান, অপাদান আৰু অধিকৰণ কাৰক। ঠিক আছে, নেক্সট কুৱেশ্যন। গছৰ পৰা ফলটো পৰিল, ইয়াত গছৰ পৰা পদটো কোনটো কাৰক? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ, অপাদান কাৰক। ইয়াত অপশ্যন গটো শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন। নীলকণ্ঠ কোন শ্ৰেণীৰ সমাসৰ উদাহৰণ? এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয়। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ,
বহুব্ৰীহি সমাস অপশ্যন কটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব পৰৱৰ্তী প্ৰশ্ন কাণ কৰা জতুৱা ঠাঁচটোৰ শুদ্ধ অৰ্থটো কি এই কুৱেশ্যনটো 2020 বৰ্ষত সোধা হৈছে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ মনোযোগ দিয়া ইয়াত অপশ্যন কটো শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন গায়ক শব্দটোৰ শুদ্ধ খণ্ডি বিচ্ছেদ হ'ল এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এয়া 2017-23 বৰ্ষত সোধা হৈছে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ গৈ যোগ অক গায়ক ঠিক আছে নেক্সট কুৱেশ্যন মাছ লিখা পদটোৰ ব্যাক বাক্য কি হ'ব এই কুৱেশ্যনটো 22 বৰ্ষত সোধা হৈছে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক নিখাৰ মাছ অপশ্যন কটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন তলৰ কোনটো শব্দৰ ক্ষেত্ৰত স্বাভাৱিকতে মূৰ্ধন্য হৈছে এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয় ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক বাণিজ্য অপশ্যন কটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন তলৰ কোনটো সৰ্বনাম পদৰ উদাহৰণ এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয় ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ সি ইয়াত অপশ্যন খটো শুদ্ধ উত্তৰ হৈ যাব বিশেষ্য পদৰ বা নামৰ পৰিৱৰ্তে ব্যৱহাৰ হোৱা পদক আমি সৰ্বনাম বোলা হয় ইয়াত কি হৈছে সৰ্বনাম পদ ঠিক আছে নেক্সট কুৱেশ্যন আকাশত চাং পতা জতুৱা ঠাঁচটোৰ অৰ্থ কি এই কুৱেশ্যনটো 2023 বৰ্ষত সোধা হৈছে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ অসম্ভৱ কথা কল্পনা কৰা অপশ্যন কটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন দিদান শব্দটোৰ স্ত্ৰীলিংগ ৰূপটো কি হ'ব ইয়াত টাইপিং মিষ্টেক হৈ গ'ল স্ত্ৰীলিংগ হ'ব লাগিছিলে এই কুৱেশ্যনটো 2018-22 বৰ্ষত সোধা হৈছে ডিলেটৰ এক্সামত ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক বিদুষী অপশ্যন কটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব দিদান শব্দটোৰ স্ত্ৰীলিংগ হৈ যাব বিদুষী ঠিক আছে নেক্সট কুৱেশ্যন অগ্নি শব্দৰ এটা তদ্ধব বা প্ৰাকৃতিক ৰূপটো কি এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয় এই কুৱেশ্যনটোৰ ৰাইট আনচাৰটো হৈ যাব অপশ্যন নম্বৰ ক জয় ইয়াত অপশ্যন কটো শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন খিৰিকী শব্দটো কোন ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে এই কুৱেশ্যনটো 2024 বৰ্ষত সোধা হৈছিলে ডিএলএডৰ এক্সামত ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ পৰ্তুগীজ অপশ্যন গটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে আৰু যিবোৰ যেনেকৈ চাবি বাল্টি মেজ খিৰিকী আদি শব্দবোৰ পৰ্তুগীজ ভাষাৰ পৰা অসমীয়া ভাষালৈ অহা বৈদেশিক শব্দ ঠিক আছে নেক্সট কুৱেশ্যন যাৰ জন্ম পিছত হৈছে এই বাক্যটোৰ এক পদকীকৰণ কৰিলে কি হ'ব ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ অনুজ ইয়াত অপশ্যন খটো শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে পৰৱৰ্তী প্ৰশ্ন চলচ্চিত্ৰ শব্দটোৰ শুদ্ধ খণ্ডি বিচ্ছেদ হ'ল এই কুৱেশ্যনটো 2021 বৰ্ষত সোধা হৈছিলে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ চলত যোগ চলচ্চিত্ৰ ঠিক আছে আৰু ইয়াত অপশ্যন গটো শুদ্ধ উত্তৰ হৈ যাব নেক্সট কুৱেশ্যন ক্ৰিয়াৰ কাল প্ৰধানকৈ কেই প্ৰকাৰৰ এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয় ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ 3 প্ৰকাৰৰ ইয়াত অপশ্যন খটো শুদ্ধ উত্তৰ হৈ যাব যেনে অতীত কাল বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল ঠিক আছে নেক্সট কুৱেশ্যন ভোজন কৰাৰ ইচ্ছা এই বাক্যটোৰ এক পদকীকৰণ কৰিলে কি হ'ব ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ বুভুক্ষা ইয়াত অপশ্যন খটো শুদ্ধ উত্তৰ হৈ যাব নেক্সট কুৱেশ্যন শুকুলা মেঘ ইয়াত শুকুলা কোন শ্ৰেণীৰ পদ এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয় ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ বিশেষণ ইয়াত অপশ্যন খটো শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন কপালে চকু উঠা এই বাক্যটোৰ জতুৱা ঠাঁচটোৰ অৰ্থ কি ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ খ আচৰিত হোৱা অপশ্যন খটো ইয়াত শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন প্ৰত্যেক শব্দটোৰ শুদ্ধ খণ্ডি বিচ্ছেদ বাছি উলিওৱা ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ক প্ৰতি যোগ এক প্ৰত্যেক অপশ্যন কটো ইয়াত শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন তিৰুতা শব্দটোৰ এটা প্ৰতিশব্দ বা সমাৰ্থক শব্দটো কি ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ গ নাৰী ইয়াত অপশ্যন গটো শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন
মনন্তৰ শব্দটোৰ শুদ্ধ সন্ধি বিচ্ছেদ কি হ'ব এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয় ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি মনোযোগ অন্তৰ মনন্তৰ ইয়াত অপশ্যন বিটো শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন হাতী শব্দটোৰ স্ত্ৰীলিংগ ৰূপটো কি হ'ব এই কুৱেশ্যনটো 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি মাখণ্ডী অপশ্যন বিটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব হাতী শব্দটোৰ স্ত্ৰীলিংগ ৰূপটো হৈ যাব মাখণ্ডী আৰু মোটা হাতীক আমি দাঁতাল বুলি কওঁ ঠিক আছে নেক্সট কুৱেশ্যন উদ্ধাৰ শব্দটোৰ শুদ্ধ ব্যঞ্জন সন্ধি বিচ্ছেদ কোনটো হ'ব এই কুৱেশ্যনটো ডিএলএডৰ 2026 বৰ্ষৰ বাবে এক্সপেক্টেড কুৱেশ্যন হয় ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি উদ্যোগ হাৰ উদ্ধাৰ ইয়াত অপশ্যন বিটো শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন নীলোৎপল শব্দটো কোনটো সমাসৰ উদাহৰণ ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি কৰ্মদ্বাৰয় সমাসৰ উদাহৰণ অপশ্যন বিটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব নেক্সট কুৱেশ্যন ইয়াৰ হৈছে ভিডিঅ'টিৰ অন্তিমটি কুৱেশ্যন লতা শব্দটোৰ বহুবচন কৰিবলৈ কোনটো প্ৰত্যয় যোগ কৰিব লাগিব অপশ্যন দিয়া হৈছে বোৰ জাক সমূহ দল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ডিএলএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে আপোনালোক সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাৰ কঠোৰ পৰিশ্ৰম আত্মবিশ্বাসে নিশ্চয় সফলতা কঢ়িয়াই আনিব আৰু শান্তি মনেৰে পৰীক্ষা দিয়ক প্ৰতিটো প্ৰশ্ন ভালদৰে পৰীক্ষিনি উত্তৰ দিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যত আৰু ডিএলএড এন্ট্ৰেন্স এক্সামিনেশ্যন 2026ত উৎকৃষ্ট সফলতা কামনা কৰিলোঁ সেইবাবে সকলোকে অল দ্য বেষ্ট ঠিক আছে থেংক ইউ